বন্ধুসকল আজিৰ ভিডিঅ'টো হ'ল 2022 চনৰ নতুন তালিকাখন আপুনি কেনেকৈ ডাউনলোড কৰিব বা আপোনাৰ নামটো কেনেকৈ চেক কৰিব আপোনাৰ নাম অনলাইনত আছে নে নাই নে কিছুমানৰ নাম কৰ্তন গৈছে সেইবিলাকৰ ভিতৰত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই কেনেকৈ চেক কৰিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আপুনি কি কৰিব লাগিব আপোনাৰ যিকোনো এটা ব্ৰাউজাৰত কম্পিউটাৰ হওক বা মোবাইলত হওক যিকোনো এটা ব্ৰাউজাৰত আপুনি গৈ পেলাই NVSP বুলি সাৰ্চ কৰি ল'ব নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল আৰু এই ওয়েবসাইটটো প্ৰথম যোনটো ওয়েবসাইট ওলাব নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল নামৰ এই ওয়েবসাইটত আপুনি ক্লিক কৰিব ওয়েবসাইটটো ক্লিক কৰাৰ পিছত তাৰ তলত লিখা থাকিব ডাউনলোড ইলেক্ট্ৰল ৰোল PDF এই অপচনটোত আপুনি ক্লিক কৰি দিব অপচনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নতুন ওয়েব খুলি আহিব তাতে লিখা থাকিব আপোনাৰ সিলেক্ট ষ্টেটত আপুনি ক্লিক কৰিব ইয়াতে সিলেক্ট লিখা আছে ইয়াতে ক্লিক কৰি পেলাই আপোনাৰ ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব তো আমি অসমৰ হয় সেইকাৰণে আমি অসমটো আসাম বুলি সিলেক্ট কৰি লৈছো তাৰ পিছত আপুনি গো অপচনটো দিয়া আছে গোত ক্লিক কৰি ল'ব গোত ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াতে পেজ এটা খোল খাই যাব সেই পেজটোত আপুনি ইয়াতে PDF ইলেক্ট্ৰল ৰোল বুলি এটা ওয়েব আছে এই ওয়েবটোত আপোনালোকে ব্লু ওয়েব যোনটো এইটো ক্লিক কৰি ল'ব ব্লু ওয়েবত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত নতুন পেজ এটা খোল খাব আৰু ইয়াতে আপোনাৰ পোনপ্ৰথমে দিব লাগিব সিলেক্ট ডিস্ট্ৰিক্ট বুলি ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো দিব লাগিব তে মই মোৰ ডিস্ট্ৰিক্টটো মই দি আছো মোৰ ডিস্ট্ৰিক্ট হৈছে হুজাই ডিস্ট্ৰিক্ট দিয়াৰ পিছতে ইয়াতে আপোনাৰ LAC আপোনালোকে কোনটো বিধানসভাটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ যোনটো ভোট কেন্দ্ৰটো আপোনালোকে সেট কৰি ল'ব তো মই মোৰ ভোট কেন্দ্ৰটো মই সিলেক্ট কৰি লৈ আছো ভোট কেন্দ্ৰ সিলেক্ট ইয়াতে আপোনাৰ কিমান নম্বৰ খণ্ড বা কিমান পাৰ্টৰ হয় এটো আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত তলত আছে ক্যাপচা ইয়াতে আপুনি ক্যাপচা যি ধৰণ থাকিব তেনেকৈ আপুনি ফিল আপ কৰি দিব 61 + 1 মানে 62 তো আপোনাৰ তাত বেলেগ ডিজিট আহিব এইবিলাক আপুনি ফিল আপ কৰি দিব তাৰ পিছত আপোনাৰ এটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা ডাউনলোড অপচন আহিব ডাউনলোডত ক্লিক কৰি দিব ডাউনলোড ক্লিক কৰাৰ পিছত আপোনাৰ ডাউনলোড ফাইলত আপুনি যাব ডাউনলোড অপচন থাকিব 3 ডট থাকিব 3 ডটত ক্লিক কৰি ডাউনলোড অপচন থাকিব ডাউনলোডত ক্লিক কৰি আপুনি এই ফাইলটো অন কৰি ল'ব PDF ফাইলটো আৰু PDF ফাইলটো অন কৰাৰ লগে লগে আপোনাৰ তালিকাৰ প্ৰথম পেজটো আহি যাব ইয়াতে আপোনাৰ কিমানজন মুঠ মানুহ আছে কিমান চনৰ তালিকা হয় আপোনাৰ ভোট কেন্দ্ৰটো কি সব ওলাই যাব তাৰ পিছত আপোনাৰ ইয়াতে আপোনাৰ ঘৰ নম্বৰ কিমান আপুনি চাই পেলাই আপুনি আপোনাৰ নাম চাব পাৰে এইটোৱে আজিৰ ভিডিঅ'টো